নমস্কাৰ বন্ধু বান্ধৱীসকল, হিয়াছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মই আজি ক'ম ওজন কেনেকৈ বঢ়াব পাৰি। তো পলম নকৰি মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিখিনি কথা ক'ম সম্পূৰ্ণ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাহে ক'ম। প্ৰথমতে আজি 2 বছৰ আগত মই কেনেকুৱা আছিলোঁ চাই লওঁ আহক। 2 বছৰ আগত মই তেনেকুৱা আছিলোঁ আৰু তেতিয়া একেবাৰে মই ডিপ্ৰেশ্যনত পৰি গৈছিলোঁ। এনেকুৱাকৈ মই ক্ষীণাই গৈছিলোঁ, মানে মোৰ নিজকে চাবলৈ মোৰ বেয়া লাগে। মই বুলিয়ে নহয়, যিসকল ছোৱালীয়ে এইটো প্ৰব্লেমত পৰি আছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তো শেষলৈ চাব। এজনী ছোৱালীয়ে নিজৰ শৰীৰটো বা নিজৰ বডিটো কেনেকৈ আকৰ্ষণীয় কৰি তুলিব পাৰি, এইটো সকলোৰে মনত এটা কুৱেশ্যন মাৰ্ক হৈ থাকে। সকলোৱে বিচাৰে সেইটো। তো মই আজি ক'ম মোৰ অভিজ্ঞতাৰ পৰা। তো 2 বছৰ আগত মোৰ তেনেকুৱা মই বহুত ক্ষীণাই গৈছিলোঁ। তাৰপিছত মই কেনেকৈ ৱেইট বঢ়ালোঁ, ওজন বঢ়ালোঁ, মই গোটেইখিনি কথাটো ক'ম। তো চাই যাব। অভিজ্ঞতাৰ পৰা কৈছোঁ, মই এনেকুৱা সময়খিনিত মই বহুত ডিপ্ৰেশ্যনত পৰি গৈছিলোঁ। এনেকুৱা লাগে মই ক'তো নাযাওঁ, মই ৰুমতে থাকোঁ, মই ক'তো ওলাব বেয়া পাওঁ, কাৰণ এনেকুৱাকৈ ক্ষীণাই গৈছিলোঁ যাতে মই ওলাবই লাজ লগা হৈ গৈছিল। তাৰপিছত মই কোনো ধৰণৰ মেডিচিন বা আয়ুৰ্বেদিক মই একো ইউজ কৰা নাই। তো মই কেনেকৈ ৱেইটটো বঢ়ালোঁ মই কৈ যাম, আৰু হয়তো আপুনিও তেনেকুৱা ভুক্তভোগী, সেইবাবে ভিডিঅ'টো ক্লিক কৰিছে। তো চাই যাব। প্ৰথম কথাটো হ'ল, যেতিয়া আপুনি টেনশ্যনত থাকিব, আপুনি হাজাৰ ভাল বস্তু নাখাওক কিয়, ধৰক আপুনি বহুত ভাল ভাল বস্তু আনি ঘৰত মেইনটেইন কৰি খাইছে, তথাপিও আপুনি শকত হ'ব নোৱাৰে যদিহে আপোনাৰ মনত টেনশ্যনে বাহ লয়, মানে মানসিকভাৱে যেতিয়া আপুনি যদি নাৰ্ভাছ হৈ থাকে বা আপোনাৰ যদি অধিক চিন্তা হৈ থাকে, আপুনি হাজাৰ ভাল বস্তু খাওক, আপুনি কিন্তু শকত হ'ব নোৱাৰে। আৰু আপুনি যদি শকত নহয়, তেতিয়াহ'লে কোনো ধৰণেৰে আপুনি আকৰ্ষিত বা আপোনাৰ ফিগাৰ কোনোদিনে ভাল ৰূপত আপুনি উপস্থাপন কৰিব একেবাৰে নোৱাৰে। ফাৰ্ষ্ট আপুনি আপোনাৰ ওজনটো বঢ়াবই লাগিব। মোৰ 2019ত ৱেইট হৈ গৈছিল 37। তাৰপিছত ময়ো বহুত ডিপ্ৰেশ্যনত পৰি গৈছিলোঁ। মই এনেকুৱা ডিপ্ৰেশ্যনত পৰিছোঁ, মানে মই কলেজো যোৱা বন্ধ কৰি দিছিলোঁ। পিছত প্ৰথমে মই খোৱা বস্তু নহয়, প্ৰথমতে মই মোৰ মূৰত বাহ লোৱা কিছুমান চিন্তা দূৰ কৰিবৰ কাৰণে প্ৰথম চেষ্টা কৰিছিলোঁ। মোৰ মাইণ্ডত মানে সেইখিনি সময়ত, তো যোনখিনি সময়ত মোৰ ৱেইট মানে একেবাৰে কমি গৈছিল, সেইখিনি সময়ত জাষ্ট মেট্ৰিক পাছ কৰিছিলোঁ। তাৰে পিছত যেতিয়া অদৰকাৰী চিন্তাবোৰ মোৰ মূৰত বাহ লৈছিল, প্ৰথমতে মই সেইবোৰ চিন্তা ল'বৰ কাৰণে এৰি দিছিলোঁ। মই একো চিন্তাই নকৰোঁ। তো মানে মোৰ সেইখিনি সময়ত এনেকুৱা হৈছিল, মোৰ মাইণ্ডটো কামেই নকৰিছিল, একদম নেগেটিভ ফালে গৈছিল। তো সেইকাৰণে মোৰ চিন্তাবোৰ বেছিকৈ বাঢ়ি গৈছিল, কাৰণ মোৰ মাইণ্ডটো পজিটিভ ভাৱটো লোৱা নাছিল, সকলো কথাতে নেগেটিভ ভাৱটো লৈছিল। তো সেইটো সময়ত মোৰ এনেকুৱাকৈ মানসিক প্ৰেছাৰ পৰিছিল, মই ইমান চিন্তাত পৰি গৈছিলোঁ, যাৰ কাৰণে মই খালেও মানে যিমান খাওঁ যিমান নাখাওঁ কিয় মোৰ ওজন নাবাঢ়ে। মই হাজাৰ ভাল বস্তু খাওঁ, তথাপিও মোৰ ওজন নাবাঢ়ে। প্ৰথমতে মই সেইটো ৰুটিন ফ'ল' কৰিছিলোঁ, মই চিন্তা লোৱা বাদ দিছিলোঁ। তো এনেকুৱা টপিকত ভিডিঅ' বনোৱাৰ কাৰণে কেইটামানে ভাবিব পাৰে যে মই এইবোৰ শ্ব' অফৰ কাৰণে বনাইছোঁ বা কিবা কিবি নহয়। কেইজনমান ভণ্টিয়ে মোক কৈছে যে ওজন বা আমি এনেকৈ ওজন মোৰ মানে কমি গৈছে, মানে মোৰ টেবলেটটো ল'ব নোৱাৰোঁ, কিছুমান টেবলেট পায় সেইবোৰ একেবাৰে ইউজ নকৰিব। তাৰপিছত তেনেকুৱাকৈ কেইটামান ভণ্টিয়ে মোক কৈছে যে বা আপুনি শকত হৈ গ'ল আগতকৈ, কেনেকৈ কি হ'ল আপুনি ক'ব। সেইটো বাবেহে মই ভিডিঅ'টো আনিছোঁ, যাতে মানে মোৰ মই কেনেকুৱাকৈ ওজনটো বঢ়াইছোঁ আৰু কেইজনীমান ভণ্টি যোনবোৰ এইবোৰ মানে ডিপ্ৰেশ্যনত পৰি যায়, যাতে সেইকেইজনী ভণ্টিয়ে যাতে গম পায়। তো এটা বয়স থাকে, সেইটো বয়সত অত্যাধিক চিন্তা হয়। তো সেইটো বয়সত প্ৰায়ভাগ ছোৱালীৰে ৱেইট কমি যায়। এটাই কথা কওঁ, টেনশ্যন লৈ একেবাৰে বন্ধ কৰি দিয়া, টেনশ্যনে নল'বা। সেইটো সময়ত এটাই টেনশ্যন থাকে, নতুনকৈ বয়ফ্ৰেণ্ড লয়। সেইটো বাৰু মোৰো হৈছিল, নতুনকৈ বয়ফ্ৰেণ্ড লয়, তাৰপিছত ঘৰৰ মানুহ গম পায়, ঘৰৰ প্ৰেছাৰ, বয়ফ্ৰেণ্ডে কৰি দিব নোৱাৰি, ঘৰৰ মানুহৰ কথা সহ্য কৰিব নোৱাৰি, সেইটো এটা চিন্তাই বাহ লয়। সিফালে পঢ়া, তেতিয়া চিন্তা যেতিয়া বাহ লয়,
তেতিয়া ওজনটো একেবাৰে কমি যায়। খালেও যিমান ভাল বস্তু নোখোৱা কিয় ওজন একেবাৰে নাবাঢ়ে। মই আগৰ ফটোবোৰ চাইডত দি যাম বাৰু, চাব। এইজনীয়ে মই আছিলোঁ। এতিয়া মোৰ বিলিভ নহয়, মোক লগ পালে মানুহে বিশ্বাস নকৰে যে সেইজনীয়ে এইজনী বুলি। তো মই কি ধৰণৰ ডায়েট মই কি ধৰণে খাদ্য খাইছিলোঁ বাৰু সেইটো জনাই আছোঁ। আৰু তেনেকুৱা ক'বলগীয়া মোৰ কোনো বিশেষ খাদ্য নাই যে মই অমুকটো খাওঁ, অমুক ভাল ফ্ৰুটছটো খাওঁ, অমুক ভাল খাদ্যটো খাওঁ, সেইটো নহয়। এনেকুৱা এটা মানে মোৰ হৈ গৈছিল, এতিয়াও মানে মই নোখোৱাকৈ একো থাকিবই নোৱাৰোঁ। মোৰ মানে এনেকৈ মই খাই থাকিয়ে ভাল পাওঁ। তো মানে সেইটোৱে আৰু এতিয়া মোৰ ৱেইট যথেষ্ট বাঢ়িছে। মোৰ তেতিয়া আছিল 2020 আছিল চাগে 37। তেতিয়া মই ভিডিঅ' কৰিছিলোঁ, মই ভিডিঅ'টো স্ক্ৰীণত দেখুৱাই দিম, এইজনী মই আছিলোঁ। তো এতিয়া মানে মই প্ৰথমতে চিন্তাটো ওলাই দিলোঁ মূৰৰ পৰা। তেতিয়া মোৰ খোৱাত মই যিখিনি খাওঁ গোটেইখিনি মোৰ শৰীৰতে লাগি যায়। আৰু এটা কথা যে মানে ৰাতি, এইটো সকলোৱে কয়, হয় ৰাতি বেছি টাইমলৈকে থাকিব নালাগে, যিমান সোনকালে পাৰি মানে শুই যাব লাগে। সেই সময়ত কিছুমান মই টাইম ফ'ল' কৰিছিলোঁ। তেতিয়া মই 10টাৰ লগে লগে শুই গৈছিলোঁ। প্ৰথম দিন মানে এনেকুৱা মানে মাইণ্ডত টেনশ্যন সোমাই আছিল আৰু, তথাপিও মই সেইটো ফ'ল' কৰিছিলোঁ, 10টাৰ লগে লগে শুই যাওঁ। কিন্তু ৰাতিপুৱা আকৌ সাৰি পাই যাওঁ। তাৰপিছত তেনেকুৱাকৈ চলি আছিল। সেনেকুৱা মই টেনশ্যন যেতিয়াৰ পৰা লোৱা এৰিলোঁ ন, আপুনি বিশ্বাস কৰক, মানে মোৰ নিজকে এনেকুৱা লাগে, ফিল হয় আৰু যে মই এতিয়া শকত হ'ব ধৰিছোঁ। তেওঁ মানে এনেকুৱাকৈ আৰু সেই হয়। এইটো ভিডিঅ' মানে কোনো ধৰণৰ মই মোৰ ব্যক্তিগত মই কোনো ধৰণৰ মানে সেই কৰিব বিচৰা নাই। কেইটামান ভণ্টিয়ে মোক মেছেজৰ যোগেদি সুধিছিল বাবেহে মই এনেকুৱা ভিডিঅ' আকাৰত আনিলোঁ। তো বেয়া কমেণ্ট নকৰিব যাতে, সেইটোৱে আৰু এটা কথা, এইটো কথা অকল ছোৱালী এজনীহে বুজিব পাৰিব। যেতিয়া এজনী ছোৱালীৰ আউটফিটটো ধুনীয়া হয়, সেই ছোৱালীজনীয়ে কেতিয়াও ডিপ্ৰেশ্যনত নপৰে। সেই ছোৱালীজনীৰ মনত সদায় এটা কনফিডেঞ্চ থাকে। তো সেইটোৱে, এইখিনি কথা মই ছোৱালী হয়, তো মোৰ ভিডিঅ'টো যোনজনী ছোৱালী চাই আছে তেওঁ নিশ্চয় বুজিব যে আউটফিটটো ধুনীয়া হ'লেহে আমাৰ মানে ভাৱবোৰো মানে ভাল পজিটিভ আহে, যাতে মানে যেতিয়া মানে একেবাৰে মই কেনেকৈ বুজাওঁ, মানে যেতিয়া মানে অত্যাধিক ক্ষীণাই যোৱা যায় তেতিয়া মানে মেণ্টেলি মানে আৰু বেছি মানে টেনশ্যন লোৱা যায়। এজনী ছোৱালী যেতিয়া আউটফিটটো ধুনীয়া হ'ব, তেতিয়া ছোৱালীজনী নিজেই নিজৰ মনত এটা কনফিডেঞ্চ লেভেলটো বাঢ়ি যায়। তো সেইখিনিয়ে, আৰু এইখিনিয়ে মই ভিডিঅ'টোৰ যোগেদি আনিলোঁ, উপস্থাপন কৰিলোঁ। কেনে পালে ক'ব, আৰু এইটো টপিকত মই আকৌ ভিডিঅ' আনিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি আৰু যদি আপোনালোকে যদি এনেকুৱা ভুক্তভোগী, ৱেইট বঢ়া নাই, মেডিচিন লৈ আছে, আয়ুৰ্বেদিক প্ৰডাক্টছ লৈ আছে, কিবা বেলেগ মেডিচিন লৈ আছে, তো সেইবোৰ একেবাৰে বন্ধ কৰি দিয়ক। সেইবোৰৰ পৰা আপোনালোকে একো লাভ নহয়। হয়তো দুদিনমান আপোনালোক ফুলি যাব পাৰে, কিন্তু আপুনি আকৌ নৰ্মেলতে আহি যাব, তাতকৈ বেছিকৈহে ক্ষীণাই যাব। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি হিয়াজ লাইফত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।